লিডাৰশ্বিপ ইজ এবাউট লিচনিং মোৰ দেন কমাণ্ডিং। তাৰ লাইন হৈ জানে অটল বিহাৰী বাজপেয়ী। এনেকুৱা এজন মানুহ যাক বহুত ভাৰতীয়ে আদৰ্শ বুলি মানিছিলে। তেওঁলোকৰ যিবিলাক প্ৰিন্সিপলছ আছিলে সেইবিলাকৰ বেচিছত মানুহে ব্লাইণ্ডলি ছাপোৰ্ট কৰিছিলে বিজেপিক ইনক্লুডিং মি। কিন্তু আজিৰ নেতাগণে অকল বুলডোজাৰ চলাই জাষ্টিছৰ ওপৰত। দে ডোণ্ট পুট দেয়াৰ নেশ্যন ফাৰ্ষ্ট, দে পুট দেয়াৰ পকেট ফাৰ্ষ্ট। মালটো পকেটত সোমাব লাগে মাত্ৰ, আৰু আহি যায় নতুন ফ্ৰী বি লৈ মিঠাতেল। আপোনাৰ ঘৰত কেইখন তৰকাৰী বনাই মিঠাতেল দি? আপুনিও জানে মিঠাতেল এটা আনহেল্ডি বস্তু হয়। মিঠাতেলত যিটো মনো আনচেচুৰেটেড ফেট বা পলি আনচেচুৰেটেড ফেট আছে সেইটো ভাল হয় LDLৰ কাৰণে, বাট দিছ ইজ নট ক্লিনিকেলি প্ৰুভেন আৰু দিছ ইজ নট বেছড অন ট্ৰায়েলছ মেড অন হিউমেন। মানে মানুহৰ ওপৰত এইবিলাক ট্ৰায়েল কেতিয়াও কৰা নাই, এইবিলাক এনিমেলছৰ ওপৰত ট্ৰায়েল কৰিছে এইটো বস্তুৰ ওপৰত। সেইটো কাৰণে উই কেনট কাম ইন টু এনি কাইণ্ড অফ কনক্লুজন। আহি গ'লোঁ এতিয়া যিটো চবতকৈ ডেঞ্জাৰাছ বস্তু সেইটো হ'ল ইউৰিক এচিড। 40%কৈ বেছি আছে, 40-50%। সেইকাৰণে US-ৰ নিচিনা জেগাত মিঠাতেল কুকিং পাৰ্পাছত বেন কৰি দিছে তেওঁলোকে কৈছে দিছ ইজ অনলি ফৰ এক্সটাৰ্নেল ইউজ, মানে চুলিত খানা গাত খানা এইবিলাকৰ কাৰণে মিঠাতেল ইউজ কৰিব লাগে। যিদিনাখন অকণমান শিক্ষিত মানুহে যোনে অকণমান পঢ়া শুনা কৰিছে সিহঁতে আপোনালোকক প্ৰশ্ন কৰিব নামি যাব নহয়, দিগদাৰ আছে। কিন্তু মেনুপুলেট নকৰিব, এতিয়াও আমি আনচাৰ্ছবিলাক পোৱা নাই। এই আঁচনি চব চাইড কৰক, আচল টপিকলৈ আহক, ঠিক আছে? আনচাৰ আমাক লাগিবই। আগমুহূৰ্তত আপোনালোকৰ চৰকাৰখনে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি কয় আমি অবেচিটিৰ এগেইনষ্টত ফাইট কৰিব লাগিব, অবেচিটিৰ এগেইনষ্টত যুঁজ কৰিব লাগিব। তাৰপিছত আপোনালোকে এনেকুৱা ধৰণৰ প্ৰডাক্ট এটা দিয়ে কমন পাব্লিকক, এনেকুৱা এটা আঁচনি দিয়ে। মিঠাতেল বহুত আনহেল্ডি বস্তু হয়, ঠিক আছে? আপুনি নাজানিব পাৰে, কিন্তু যোনে আপোনাক এইবিলাক আইডিয়া মাথাত দিছে সি হ'ল এটা গাধা, ঠিক আছে? সেইটো কাৰণে আপোনাক এইবিলাক আইডিয়া দিছে। অলপমান নিজৰ ডিউ ডেলিজেঞ্চখিনি কৰিব এনেকুৱা এটা আঁচনি অনাৰ আগতে। কোনো বেনিফিটে নহয়, আজিলৈকে যিমান আঁচনি দিছে আপোনালোকে কোনো বেনিফিটে হোৱা নাই। মই আৰু লিষ্টত কৈ যাব নালাগে কি আঁচনি আছে আৰু কি মই অপ'জ কৰোঁ। স্কুটি দিয়ে, বাইক দিয়ে, আপুনি তাতকৈ FD কৰিব না, ফিক্সড ডিপজিট কৰিব। কোনখন দেশত দিয়ে? কোনখন দেশত স্কুটি বাইক দিয়ে? কলেজত যোৱা ল'ৰা ছোৱালীক? কি কথা এইটো? তাতকৈ সিহঁতৰ নামত যদি সেইখিনি এমাউণ্ট আপোনালোকে FD কৰে দেশৰ কামত আহিব না। গ্ৰেজুৱেশ্যন হোৱাৰ পিছত সিহঁতে সেইখিনি পইচা ওলাই পেলাই আপোনালোকৰ চৰকাৰখনক ঘোচ দিব পাৰিব চাকৰিটো পাবৰ কাৰণে। সেইকাৰণে অলপমান ভাবি চিন্তি কামবিলাক কৰিব। প্ৰশ্ন শেষ নহয় যেতিয়ালৈকে উত্তৰ নাপাওঁ। এইবাৰ কিন্তু বেয়া মানুহ এটাৰ লগত লাগি লৈছে। বেয়া অন্য নহয়, মুখে দিয়ে বেয়া। মই লেতেৰা মাত মাতিব নালাগে, পইণ্টত কথা পাতোঁ। আৰু কোনোবা দিনা হেল্ডি ডিবেট কৰিব বহিব মোৰ লগত, চিধা পইণ্টতে উত্তৰ পাব। জয় অসম। কামত আহিব না। গ্ৰেজুৱেশ্যন হোৱাৰ পিছত সিহঁতে সেইখিনি পইচা ওলাই পেলাই আপোনালোকৰ চৰকাৰখনক ঘোচ দিব পাৰিব চাকৰিটো পাবৰ কাৰণে। সেইকাৰণে অলপমান ভাবি চিন্তি কামবিলাক কৰিব। প্ৰশ্ন শেষ নহয় যেতিয়ালৈকে উত্তৰ নাপাওঁ। এইবাৰ কিন্তু বেয়া মানুহ এটাৰ লগত লাগি লৈছে। বেয়া অন্য নহয়, মুখে দিয়ে বেয়া। মই লেতেৰা মাত মাতিব নালাগে, পইণ্টত কথা পাতোঁ। আৰু কোনোবা দিনা হেল্ডি ডিবেট কৰিব বহিব মোৰ লগত, চিধা পইণ্টতে উত্তৰ পাব। জয় অসম।